নমস্কাৰ, মই নিহাৰিকাই মোৰ অসমীয়া ছোৱালী নিহাৰিকা চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই পায়সৰ ৰেচিপি এটা বনাইছোঁ। আচলতে মই নহয়, মোৰ মায়ে বনাইছে। তাকে মই এটা ভিডিঅ' কৰি ৰাখিছিলোঁ। মোৰ মায়ে কেনেধৰণে পায়স বনাইছিল আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আৰু মোৰ ভিডিঅ'টো চাই যদি ভাল পায় আপোনালোকে লাইক কৰিব আৰু মোৰ চেনেল সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মই মোৰ মাই পায়সৰ বাবে এবাটি জহা চাউল ভালদৰে ধুই 5-10 মিনিটৰ বাবে তিয়াই ৰাখিছিল। এবাটি চাউল লোৱা বাবে 3 লিটাৰ গাখীৰ ব্যৱহাৰ কৰিছোঁ। মই লোৱা গাখীৰখিনি হৈছে গৰুৰ গাখীৰ। আপোনালোকে পেকেট গাখীৰো ব্যৱহাৰ কৰিব পাৰে। আৰু ইয়াৰ বাবে প্ৰয়োজন হ'ব আমাৰ কাজু বাদাম কিচমিচ। কাজু বাদাম কিচমিচ দিলে খাই ভাল লাগে পায়সখিনি। আনফালে গাখীৰখিনি ভালদৰে উতলিবলৈ থৈ দিছোঁ। মন কৰিব পায়স ৰান্ধিলে ভালদৰে লৰাটো বহুত দৰকাৰী আৰু আমাক পায়সৰ বাবে লাগিব তেজপাত। মই কেঁচা তেজপাত ব্যৱহাৰ কৰিছোঁ। ভালদৰে গৰম হোৱাৰ পিছত কাজু বাদাম কিচমিচখিনি দি দিছোঁ। এতিয়া অকণমান ভালদৰে গৰম হ'বৰ বাবে থৈ দিছোঁ। অকণমান সময়ৰ পিছত চেনি দি দিব। চেনিটো আপোনালোকৰ নিজৰ সোৱাদ অনুসৰি দিব। মিঠা খালে বেছি দিব চেনি। মই ইয়াত পৰিমাণটো কোৱা নাই কাৰণ মোৰ মায়ে হাতেৰে চেনিখিনি দিছিলে। চেনিখিনি দিয়া হোৱাৰ পিছত ভালদৰে লৰাই দিব। ঘনে ঘনে গাখীৰখিনি লাৰি থাকিব। চেনিখিনি দিয়াৰ 10 মিনিট পিছত মই মোৰ মায়ে অকণমান গাখীৰৰ সৰ ব্যৱহাৰ কৰিছিল। আপোনালোকে দেখিব পাৰিছে নহয়। মায়ে ইয়াত কিয় গাখীৰৰ সৰ ব্যৱহাৰ কৰিছে এইটো কথা মই আপোনালোকক একদম লাষ্টত ক'ম। চাই থাকক তেন্তে মোৰ শেষলৈ ভিডিঅ'টি। এতিয়া ভালদৰে অলপ সময়ৰ বাবে ভালদৰে লৰাই থাকিব 5 মিনিটৰ বাবে। তাৰপিছত মায়ে ইলাইচি 4টা ব্যৱহাৰ কৰিছে। ইলাইচিৰ গোন্ধটো বহুত ভাল লাগে পায়সত দিলে। পায়স বুলি নহয়, সকলো বস্তুতে ইলাইচি দিলে বহুত ভাল লাগে গোন্ধটো। মন কৰিব যেতিয়া গাখীৰখিনি ডাঠ হৈ পৰিব তেতিয়া চাউলখিনি লাহে লাহে এমুঠি কৰি তাত দি দিব। চাউলখিনি দিয়াৰ পিছত ভালদৰে অলপ সময়ৰ বাবে লৰাই থাকিব। মায়ে বনোৱা ধৰণে আপোনালোকেও যদি মোৰ ভিডিঅ'টো চাই পায়স বনায় তেতিয়া আপোনালোকৰো কেনেকুৱা হ'ল পায়সখিনি মোক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। ইয়াৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। দেখিছে নহয়, চাউলখিনি লাহে লাহে সিজিবলৈ আৰম্ভ কৰিছে। ভালদৰে লাৰি থকাৰ পিছত যেতিয়া এনেকুৱা ধৰণৰ বুৰবুৰণিৰ সৃষ্টি হ'ব তেতিয়া আপোনালোকে জানিব যে আমাৰ পায়সখিনি এতিয়া হ'বলৈ আৰম্ভ কৰিছে। দেখিছে নহয় মোৰ পায়সখিনি কেনেকুৱা হৈছে। মই কেনেকুৱা অৱস্থাত পায়সখিনি নমাই থওঁ আপোনালোকে মন কৰিব। বেছি পনীয়াত ৰাখিলে পিছলৈ খাই ভাল নালাগে আৰু বেছি গাখীৰখিনি শুহি গ'লেও পিছত বহুত ডাঠ হৈ পৰে পায়সখিনি। সেইবাবে মই বেছি পনীয়াও নকৰোঁ, বেছি ডাঠো নকৰোঁ। এটা মিডিয়াম মাত্ৰাত ৰাখি গেছটো অফ কৰি থ'ম। দেখিছে মোৰ কেনেকুৱা হৈছে। মই ইয়াতে অফ কৰিলোঁ। ইয়াত অফ কৰাৰ ফলত মোৰ এনেকুৱা ধৰণৰ পায়সখিনি হৈছে। দেখিছে মোৰ কেনেকুৱা পায়স হৈছে। আৰু মই আপোনালোকক কৈছিলোঁ নহয় মোৰ মায়ে গাখীৰৰ সৰ ব্যৱহাৰ কৰিছিল। কিয় কৰিছিল কাৰণটো হৈছে আপোনালোকে নিশ্চয় দেখা পাইছে যে
ইয়াত হালধীয়া অকণমান ছাপ পৰিছে। পায়সখিনিত যেতিয়া হালধীয়া কালাৰৰ ছাপ পৰিব তেতিয়া পায়সখিনি দেখিবলৈ আৰু খাবলৈ বহুত সোৱাদযুক্ত হয়। আমাৰ পায়সখিনি কিন্তু খাবলৈ বহুতেই ধুনীয়া হৈছিল। আৰু কিয়নো নহ'ব খাবলৈ ধুনীয়া, দেখিবলৈ ইমান ধুনীয়া হৈছে। আপোনালোকে দেখাতো পাইছে ইমান ধুনীয়া হৈছে। তেন্তে আজিলৈ ৰাখিছোঁ। আৰু এটা নেক্সট ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। তাৰ বাবে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।